guys, Sastrikal Adab Namaskar, welcome back to my YouTube channel. আৰু যোৱাকালি ব্লগটো ভালকৈ শেষ কৰা নহ'ল আচলতে আহি পেলাই ভাত পানী খাই শুয়ে থাকিলোঁ সেইকাৰণে ভিডিঅ' বনাব ধৈৰ্যই নহ'ল আৰু এতিয়া উঠি আহিছোঁ এতিয়া টাইম হ'ল 8:45 মান হ'ল আৰু যোৱাকালি আহিছিলোঁ য'ত এম জি মাৰ্কেটত য'ত তাতে আহি আছোঁ এতিয়া মানে যোৱাকালি সিহঁতে ফটো উঠা নাছিলে তো এতিয়া ইয়াতে ফটো উঠিব আহি আছে লগতে মই গৈ আছোঁ আৰু যোৱাকালি বহুত মানে ইয়াতে গেডাৰিংটো বেছি আছিলে যাৰ কাৰণে ফটো উঠা নাই এতিয়া গৈ আছোঁ এতিয়া ফটো চটো উঠি পেলাই চাগে ইয়াৰ পৰা নাথুলা যাব চাগে আজি ক'ৰবাত যাব ক'ত যাব মই এতিয়ালৈকে ভালকৈ নাজানো গতিকে গৈ থাকোঁ কলৈকে যাব আৰু ইয়াৰে মই যোৱাকালি নাইট ভিউটো দেখাইছিলোঁ মানে ইভিনিং টাইমৰ ভিউটো দেখাইছিলোঁ এতিয়া মই মৰ্ণিং টাইমৰ ভিউটো এবাৰ দেখাই দিওঁ ইয়াৰ এম জি মাৰ্কেটৰ ইমান ধুনীয়া ফ্ৰেছ ন ইয়াতে আৰু ইয়াতে মাস্ক পিন্ধাটো একদম কম্পালচাৰী হয় নহ'লে পুলিচে মানে ডাইৰেক্ট ডিষ্ট্ৰাব কৰে সেইকাৰণে ইয়াতে মাস্কখন বহুত কম্পালচাৰী তাৰোপৰি বহুত ঠাণ্ডা ইয়াতে গতিকে সেইকাৰণে একদম 4টামান পিন্ধিছোঁ আজি আৰু য'ত গৈ আছোঁ তাতো চাগে বৰফে পৰি আছে সেইকাৰণে একদম ৰেডি হৈ গ'লোঁ কালিকৈ এতিয়া সকলোৱে ব্লগটো চাই দিব আৰু এইখন হ'ল আণ্ডাৰগ্ৰাউণ্ড ৰেষ্টুৰেণ্ট যোৱাৰ আগত অকণমান কিবা কিবি খাই ল'লোঁ যিহেতু গৈ থাকোঁতে ৰাস্তাৰ একো আইডিয়া নাই ক'ত কি পাওঁ গতিকে অকণমান পেট পূজা কৰি ল'লোঁ আৰু এতিয়া আহি আছোঁ গাড়ীত উঠিব এইখন গাড়ী আমাৰ সেয়া উঠি আছে এতিয়া মই উঠোঁ আৰু বস্তুটো ইমান বেছি আপ হয় মানে হোটেলখন ভাগৰ লাগি যায় খোজকাঢ়ি ইয়াৰ তলত আৰু আছে যলৈকে দেখি আছে তাৰ তলত আৰু নামি যাব লাগে টাৰ্ণ লৈ আৰু এয়া যাত্ৰা আৰম্ভ হৈ গ'ল ইয়াৰে ৰাস্তাবোৰ ইমানেই বেছি চাফা এটা পেকেটজাতীয় বস্তু পৰি থকাও দেখা নাপায় আৰু কোনোবাই পেলালেও ফাইন লয় চোৱা কোন আছা কোনে উঠছে নাজানো আৰু পিছফালে উঠিছেনে দেউতাহঁত হৈছে এতিয়া মালি দিয়া আৰু এয়া হৈছে টিকেট ইমান ধুনীয়াকৈ ডাৱৰে আৱৰি ধৰা পাহাৰবোৰ দেখি সঁচাকৈ মনটো ইমান ভাল লাগিছে আৰু এয়া আহি ফাইনেলি বৰফ দেখা ষ্টাৰ্ট কৰিছোঁ আৰু এয়া দেখা পালোঁ ইয়াক আৰু এয়া আহি এটা লেক পাইছিলোঁ যাওঁতে নোসোমালোঁ লেকটোত আহোঁতে সোমাম বুলি আৰু ইয়াত একেলগে ইয়াক চাফাৰীও কৰায় আৰু ইয়াক চাফাৰী কৰিলে ইয়াতে পইচা লয় আৰু ৰাস্তাৰ ছাইডত যিবিলাক চাইনবোৰ্ড দেখিছে প্ৰত্যেকখন চাইনবোৰ্ডতে ইমান ধুনীয়া লাইন কিছুমান লিখা থাকে আপোনালোকে আহিলে চাবচোন সকলোৱে নিশ্চয় ভাল পাব আৰু এয়া ফাইনেলি নাথুলা আহি পালোঁ আৰু পাৰ্কিংবিলাক ইয়াতে তলতে হয় কিন্তু আমাক এতিয়া ওপৰলৈ থৈ আহি গাড়ী ইয়াতে ৰাখিব এয়া ফাইনেলি আহি পালোঁ নাথুলা আৰু চাৰিওফালে বৰফ দেখা পাইছে চাগে ইমান বেছি ঠাণ্ডা ইয়াতে কঁপি আছোঁ এয়া মৌজা খুলি লৈছোঁ হাত মৌজা গ্লভছ এযোৰ খুলি লৈছোঁ ভিডিঅ' বনাই আছোঁ কিন্তু বেছি দাম কৰিব নোৱাৰি আৰু এয়া ওপৰ আহি পাই গ'লোঁ আৰু যিহেতু এইখিনি ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰ হয় গতিকে ইয়াত ফটো ভিডিঅ' কৰা মানা আছে কিন্তু মই আপোনালোকক দেখুৱাবলৈ অকণমান সৰু ক্লিপ এটা ল'বলৈ চেষ্টা কৰিছিলোঁ
এইফালেৰে লাইন ধৰি ধৰি ওপৰ পাইছিলোঁগৈ আৰু সেই সেইফালে গাড়ী পাৰ্কিং আছে তলত গৈ আছোঁ গাড়ীলৈ কিন্তু ইয়াতে ইমান বেছি ঠাণ্ডা কথা ক'ব পৰা নাই ভালকৈ না মোবাইলটো ধৰিব পাৰি আছোঁ এইখন হাতত মই গ্ল'ভছ পিন্ধি আছোঁ সেইকাৰণে ধৰিব পৰা নাই আৰু এইখন হাতত কিবাকৈ গ্ল'ভছবোৰ নিপিন্ধি পেলাই কৰি আছোঁ কিন্তু বেছি টাইম দেখাব পৰা নাই আৰু ওপৰত গ'লোঁ চাইনা বৰ্ডাৰ দেখিছোঁ কিন্তু তাত একদম ফটো উঠা বা ভিডিঅ' বনাই এলাও নাই সেইকাৰণে একেবাৰে দেখাব নোৱাৰিলোঁ মই অকণমান শ্লাইড এটা সৰু ক্লিপ কৰি আনিছোঁ সেইটো মই তাত দেখিছোঁ চাগে এখন ইণ্ডিয়ান ফ্লেগ এখন আছে সেইখিনি হয় সেইখিনি মানে ইণ্ডিয়া বৰ্ডাৰ হয় তাৰ সেইফালৰ সেইখিনি চাইনা বৰ্ডাৰ হয় কথা পাতিছোঁ তাৰ আৰ্মিৰ লগত আৰু তাতে একচুৱেলি নিদিয়ে তাহাঁতে উঠাবৰ কাৰণে সেইকাৰণে নোৱাৰিলোঁ আৰু এতিয়া গৈ আছোঁ নাতুলাৰ পৰা কিবা লেকত গৈ আছোঁ নহয় হেৰি মন্দিৰত তাত এয়া বেকগ্ৰাউণ্ড কি ধুনীয়া চাই আছোঁ মই গাড়ী পাৰ্কিঙলৈ তলত আছে দেখিছে চাগে গাড়ী পাৰ্ক চব তলত পৰে ইয়াৰ পৰা খোজকাঢ়ি গৈ আছোঁ তললৈ আৰু আহোঁতে যেতিয়া আমি আহি আছিলোঁ মানে হোটেলৰ পৰা ইয়াৰ নাতুলালৈ তেতিয়া চেক বহিছিলে পুলিচৰ কাৰণ তাত পাৰ্মিশ্যনৰ কথা আছে যে আৰু আচলতে আমাৰ পাৰ্মিশ্যন অলৰেডি ওলাই থোৱা আছিলে সেইকাৰণে আমাৰ টাইম নালাগে কিন্তু আচলতে ইয়াত আহি পেলাই যদি পাৰ্মিশ্যন লয় তেতিয়াহ'লে টাইম লাগে 2-3 দিনমান লাগি যায় কিন্তু আমাৰ অলৰেডি বনাই থোৱা আছিল কাৰণে আমাৰ টাইম নালাগিল নেক্সট ডে গুচি আহিব পাৰিলোঁ আমি তাতে যিখন মানে হেৰি আছিলে পাৰ্মিশ্যনৰ যিখন মানে ডকুমেণ্ট কাগজ তাতে গোটেইখিনি ফটো লাগে যোনে আহা গোটেই নাম এণ্ট্ৰি কৰিব লাগে বা ফটো লাগে আৰু তাতে পুলিচে এইখন ৰাখি দিয়ে আহোঁতে মানে যেতিয়া আমি এণ্ট্ৰি কৰিম আৰু নাতুলা তাৰ আগত আৰু সেইখন তাত ৰাখি দি পেলাই পাৰ্মিশ্যন তাতে হেৰি তেখেতসকলৰ ষ্টাম্প মাৰি দিয়ে চাইন কৰে ষ্টাম্প মাৰে তাৰপিছত পাৰ্মিশ্যন এণ্ট্ৰি দিয়ে মানে ইয়ালৈকে আৰু সেইখন ইণ্ডিয়াৰ ফ্লেগ যে দেখিছে একদম জুম কৰি দিছোঁ মই সেইকাৰণে অকণমান চাগে ব্লাৰ দেখিলে বহুত ওপৰত আছে মানে বহুত দূৰত সেইখিনিলৈকে ইণ্ডিয়া বাকী সেইফালৰ পৰা চাইনা হয় আৰু এইখিনি যে দেখিছে এই চব বৰফ হৈ আছে পানী হোৱা নাই অঁ মানে লাহে লাহে গলি আহি আছে পানীলৈ কিন্তু এইটো কমপ্লিট বৰফ এইটো চাইড পানী এইখিনি আৰু এইটো চাইড কমপ্লিট বৰফ হৈ আছে বস্তুটো নামি আছিলোঁ অকণমান দেখাবলৈ এতিয়া আকৌ উঠোঁ ঠাণ্ডা মুখৰ পৰা ধোঁৱা ওলাই আছে ধোঁৱা আৰু এয়া ৰাস্তাৰে গৈ থাকোঁতে দেখিলোঁ আৰ্মিসকলৰ ট্ৰেইনিং চলি আছিল সঁচাকৈ চাই বহুত ভাল লাগিল আৰু এয়া আহি পাই গ'লোঁ বাবা হৰভজন সিঙৰ এণ্ট্ৰি গেট এতিয়া আছোঁ বাবা হৰভজন শ্ৰাইন তেখেতৰ গম পাই চাগে সকলে ষ্টৰিটো তেখেতৰ ৱৰ্ল্ড ৱাৰত শ্বহীদ হৈছিল তেখেত আৰু তেখেতৰ আত্মাটোৱে এতিয়াও মানে ডিউটি কৰি থকা বুলি সকলোৰে এইটো বিশ্বাস মানে আৰু সঁচাকৈ কৰেও কাৰণ তেখেত মানে ড্ৰেছ যিটো মানে ইউনিফৰ্ম হয় তেখেতৰ তো সেই ইউনিফৰ্মটো সদায় মানে ধুনীয়াকৈ ধুই পেলাই আনি পেলাই বিচনাত থৈ দিয়ে আকৌ ইউনিফৰ্মটো নেক্সট দিনাখন লেতেৰা হৈ থাকে আকৌ এনেকৈ থয় আকৌ লেতেৰা হৈ থাকে চবে যোনে গম নাপায় ষ্টৰিটো সেইখিনিয়ে ইউটিউবত চাই ল'ব পাৰে গোটেইখিনি বস্তু ইউটিউবত গোটেইখিনি ষ্টৰি তেখেতৰ দিয়া হৈ আছে বাবা হৰভজন শ্ৰাইন বুলি মাৰিলে ওলাই যাব ষ্টৰিটো তেখেতৰ এনেকুৱা মানে এতিয়াও মানে ঢুকাইছিলে লিখা আছে ইয়াতে ঢুকোৱাৰ পিছতে যে এতিয়াও ডিউটি কৰি আছে এনেকৈ সেইটো বহুত আচৰিত হয় গতিকে ইয়াৰে পৰিৱেশটো মই অকণমান দেখাই দিছোঁ ইয়াতে তেখেতৰ নামত মন্দিৰো স্থাপন কৰা হৈছে মই ইয়াৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আৰু আচলতে বহুত ভাল লাগিল এইটো এটলিষ্ট দৰ্শন কৰিব পাৰে এইখিনি যে ভাগ্য হ'ল দৰ্শনৰ মই দেখাই দিছোঁ
ইমানে মানে নিজৰ মানে ডিউটি লৈ পেলাই ইমানে হেৰি আছিলে এতিয়াও মানে যদি চাইনাৰ পৰা কিবা যদি এটেক হয় বা কিবা যদি তেখেতৰ গোপন কিবা যদি গম পাই লগে লগে আমাৰ ইণ্ডিয়ান আৰ্মীক সেইখিনি কথা জনাই সপোনত জনাব বা যিকোনো ধৰণৰ মানে যেনেকৈ হওক জনাই ইমানখিনি যে এতিয়াও সেইখিনি দায়িত্ব পালন কৰি আছে মানে নিজৰ কৰ্মৰ প্ৰতি মানে এতিয়াও ইমান সঁচা কথা তো সঁচাকৈ মানিবলগীয়া চেলুট হয় মানে নাগ বাবা হৰভজনৰ লিভিং ৰুম হয় এইটো দৰ্জা লক কৰা আছে এইবিলাক যাব নিদিয়ে এইফালে মাৰা হৈ আছে আৰু এইটো আছিলে তেখেতৰ অফিচ ইয়াতে চাগে তেখেতে এতিয়াও কাম কৰে ইয়াতে বহি চাগে তেখেতে এতিয়াও কাম কৰে মানুহৰ বহুত ভিৰ হৈছে এইটো ধূপ দিয়া হয় আৰু ইয়াতে কোনোবাই যদি কিবা দিব বিচাৰে আগবঢ়াব বিচাৰে দিব পাৰে এতিয়া এই প্ৰসাদ অকণমান মহ খালে ইয়াৰ প্ৰসাদ লিভিং ৰুমটো বন্ধ হৈ আছে কাৰণ তেখেতে এতিয়া অন ডিউটি আছে মানে ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 1টা বজালৈকে ডিউটি কৰে আৰু সেইকাৰণে লিভিং ৰুমটো তেখেতসকলে বন্ধ কৰি ৰাখিছে কিন্তু জাষ্ট অকণমান পিছত জাষ্ট 2 মিনিটৰ কাৰণে খুলিব কাৰণ তেখেতৰ চাহৰ সময় হ'ব সেই চাহৰ সময়টো চাহ দিয়া টাইমত আৰু তেতিয়া খুলিব যায় সেইখিনি টাইমতে আৰু 2 মিনিটৰ কাৰণে যি চাব পাওঁ সেই আৰু ইয়াতে পানী আনিলে মানে পানী আনি পেলাই ইয়াতে বটলটো মানে আশীৰ্বাদ হিচাপে যদি লৈ যোৱা যায় ঘৰত তেতিয়া বহুত ভাল বুলি কয় বেমাৰ আজাৰৰ পৰা মুক্ত বুলি কয় তাৰোপৰি 21 দিন কণ্টিনিউৱাছলি খাব লাগে আৰু 21 দিন মানে কোনো মাংসহাৰী বস্তু মানে নন ভেজ খাব নোৱাৰে অনলি ভেজ খাব লাগিব সেই 21 দিন কণ্টিনিউৱাছলি আৰু এয়া তেখেতৰ হৈছে লিভিং ৰুম ইয়াৰ ভিতৰত জোতা তেখেতৰ ইউনিফৰ্ম যিখিনি থাকে লিভিং ৰুমত প্ৰয়োজনীয় বস্তু গোটেইখিনি দেখা পোৱা গৈছে লেতেৰা হৈ থাকে উঠাচোন অকণমান সুবিধা পাইছোঁ চাবৰ কাৰণে আৰু দেখালোঁ আপোনালোককো কেনে পালে জনাব মই ফাৰ্ষ্ট টাইম চাই আছোঁ আজি লগতে আপোনালোকক দেখাব পাই ভাল লাগিল বহুত এতিয়া আহিছে চাগে চাহ খাবলৈ আৰু ইয়াত এটা গুড নিউজ আছে ইয়াতে বৰফ পৰি আছে একদম সৰু 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 বৰষুণৰ যেনেকৈ সৰু সৰু টোপাল দিয়ে সেনেকৈ একদম সৰু সৰুকৈ বৰফ পৰি আছে কিন্তু এইটো কেমেৰাত নুঠিব এনেকৈ দেখাব পৰা নাই এখন গিফ্ট শ্বপ তো আমি ইয়াতে গিফ্ট শ্বপত সোমালোঁ কি আছে দেখাই দিছোঁ আমি ইয়াতে ওপৰত লিখা আছে দেশভক্তি স্থল তাৰ ভিতৰত যাওঁ ইয়াতে চাগে যিখিনি মানে শ্বহীদ হয় আৰু সেইখিনি হেৰি কৰে আসামৰো লিখা আছে এইটো আসাম দেখুৱা দেখুৱা তোমাৰ টুপিটোৰ ৰ'বা ৰ'ব কি বৰফ পৰিছে তোমাৰ টুপিটো দেখুৱা না
আৰু এয়া ৰিটাৰ্ণ হৈ আছোঁ ইমানে বেছি ধোৱা হৈ গৈছিলে গাড়ীৰ জাম লাগি গৈছে তাৰ মাজে মাজে আহি কিবাকে পাই গৈছোঁ আহি হোটেল আমি এটা ৰুম আহি পালোঁ আৰু ফ্ৰেছ টেষ্ট হৈ ল'লোঁ পূৰা একদম ভালকৈ আৰু এতিয়া চলি আছে ম'মৰ কাৰ্যক্ৰম দেখাই দিয়া দেখাই দিয়া এয়া চুপ ম'ম' খোৱালৈ বিজি ইফালে টিভি আছে চলি আৰু মই খোৱা এতিয়ালৈকে মই খাই লওঁ আৰু এতিয়া গৈ আছোঁ খাবলৈ এয়া দৰ্জা লক কৰিলোঁ ৰুমত অৰ্ডাৰ নকৰিলোঁ ৰুমত অৰ্ডাৰ কৰিলে অকণমান যিহেতু ৰুমটো লেতেৰা হয় এটা মন নাই গতিকে ডাইনিং হলত যাওঁ খাব কাৰণে এয়া চবে খাই আছে এতিয়া মই খাওঁ কি অৰ্ডাৰ দিছোঁ দেখাই দিওঁ